অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জননেতা স্বৰ্গীয় শৰৎচন্দ্ৰ সিংহদেৱৰ প্ৰতিষ্ঠিত মানস কন্যা তথা ৰত্নপীঠ মহাবিদ্যালয়ত আজি 44তম প্ৰতিষ্ঠা দিৱস। 1978 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। আৰম্ভণিৰে পৰা মহাবিদ্যালয়খনে পশ্চিম অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মহাবিদ্যালয়খনক মিনি শান্তি নিকেতন বুলি জনা যায়। কোভিড পৰিস্থিতিৰ মাজত অনুষ্টুপীয়াকৈ বুধবাৰে মহাবিদ্যালয়খনৰ চৌহদত 44তম প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলনৰ লগতে জননেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰিও গছ পুলি ৰোপণ কৰি স্মৃতি চৰণ সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ উন্নতি কামনা কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। কেনেকৈ এই অনুষ্ঠানখন অসমৰ ভিতৰত জাকত জিলিকা হ'ব পাৰে, এই অনুষ্ঠানৰ ল'ৰা ছোৱালীবিলাকৰ বা এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ বিকাশ ঘটাব পাৰি, এই উদ্দেশ্য আছে। এই ৰত্নপীঠ মহাবিদ্যালয় ৰত্ন হৈ যেনেকৈ জিলিকি আছে, আশা ৰাখিম এই মহাবিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলেও অসমৰ শৈক্ষিক আকাশত ৰত্ন হৈ জিলিকি থাকিব। জননেতা শৰৎচন্দ্ৰ সিংহ মানস কন্যা ৰত্নপীঠ মহাবিদ্যালয়ৰ আজি 44তম প্ৰতিষ্ঠা দিৱস। 1978 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে কলেজখন এই অঞ্চলৰ চাপৰ বহলপুৰ অঞ্চলৰ শিক্ষানুৰাগী ৰাইজে এই কলেজখন আৰম্ভ কৰিছিল। আজি 6 বছৰ আছে মাত্ৰ এই কলেজখনে সোণালী জয়ন্তী বছৰত ভৰি দিয়াৰ। আজি আমি 44তম প্ৰতিষ্ঠা দিৱসত অনুষ্টুপীয়াকৈ কোভিড-19ৰ কাৰণে কাৰ্যসূচী ৰাখিছোঁ। তাৰে ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন কৰিছে কলেজৰ অধ্যক্ষ ডক্টৰ হিতেশ চন্দ্ৰ কলিতাই। তাৰপিছত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কলেজৰ আৰম্ভণি কালৰ পৰা জড়িত হোৱা মৃত জ্ঞাত অজ্ঞাত সকলোলৈকে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বৃক্ষৰোপণ কৰা হৈছে আৰু এতিয়া এখন স্মৃতিচাৰণ সভা চলি আছে। আমি খুব আনন্দিত যে কম সংখ্যক হ'লেও বহুত মানুহে যোগদান কৰিছে আৰু আমি প্ৰথমবাৰৰ বাবে কেক কাটি আমি কলেজৰ 44তম জন্মদিৱস পালন কৰিছোঁ। আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰোঁ যে যোৱাটো এই ভাৰতীয় জনতা পাৰ্টীৰ বিগত চৰকাৰত মাননীয় বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল এতিয়াৰ মুখ্যমন্ত্ৰী তেখেতে বিলাসীপাৰাত ঘোষণা কৰিছিল যে ৰত্নপীঠ কলেজখনক বিজ্ঞানলৈকে উত্তীৰ্ণ কৰা বা উন্নীত কৰা হ'ব। কিন্তু আমি দুখেৰে হৈ যেতিয়া আমি বিজ্ঞানৰ 50খন কলেজৰ তালিকা ওলাল, তেতিয়া ৰত্নপীঠ কলেজখন বিজ্ঞানৰ তালিকাৰ পৰা বাদ পৰিছে। আমি চৰকাৰলৈ আবেদন কৰিছোঁ যে ৰত্নপীঠ কলেজখনক বিজ্ঞানলৈ উন্নীত কৰি এই অঞ্চলৰ এই বিলাসীপাৰা অভয়পুৰীৰ মাজৰ এই অঞ্চলৰ মানুহৰ বিজ্ঞানৰ শিক্ষাৰ অভাৱটো পূৰণ কৰি দিব। এটা হ'ল